হে এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই চাইন আপোনালোকৰ সৈতে 5 দিনীয়া ডে নাইট ক্ৰিকেট খেল আমাৰ গাঁৱত অনুষ্ঠিত হৈছে। নৱজাগৰণ ক্লাবৰ ফালৰ পৰা মানে আমাৰ গাঁৱৰে দাদা খেলখন পতা হৈছে। আপোনালোকে চাই থাকক বাকীখিনি। আজি ফাইনেল খেলাখন অনুষ্ঠিত কৰা হ'ব, যিহেতুকে লাষ্টৰ দিনাখন আপোনালোকে চাই থাকক। কেনেকুৱা লাগিছে সেইটোও ক'ব। আমাৰ কৰিছে বাইদেউ কৰিছে আৰু গোটেই ভাল আমাৰ এইখন চব আৰু হয় ঘৰৰে হয় আৰু ইমান দুখৰ বিষয় যে হঠাতে এজাক বহুত ডাঙৰ বৰষুণে মানে গোটেই খেলপথাৰখন লুতুৰি পুতুৰি কৰি দিছিল। বহুত আশা কৰিছিলোঁ যে ফাইনেল খেলখন ভালকৈ বহুত চাম, যিহেতুকে খেলাখন নহ'ব, যিহেতুকে বহুত বেছিয়ে বেয়া হৈছে। তো ফাংচন হ'ব, কোন কোন বাৰু আহিছে তাকে আপোনালোকক দেখাম। ৰূপাংকিতা অলংকিতা দুয়োগৰাকী শিল্পীলৈ আমি নগৰম যুৱ ক্লাবৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছোঁ। দুয়োগৰাকী শিল্পীক আমি শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে যেন দৰ্শকক আমোদ দি গীতসমূহ পৰিৱেশন কৰাই। গতিকে নমস্কাৰ নৈ মিৰ্জাপুৰ, কি খবৰ আপোনালোকৰ? কিমান ভাল বাৰু? বহুত ভাল। নিশ্চয়কে খুব বেছি ভাল লাগিছে। বতৰটো আচলতে ইমান ভাল নহয় যদিও আপোনালোক সকলোবোৰে ইমান ধুনীয়াকৈ হাঁহি আছে, সঁচাই ভাল লাগিছে। আৰু এইখিনি আৰু এটি ফুলম জাপিৰে সম্বৰ্ধনা জনাইছে ৰূপাংকিতা আৰু দিছে এয়া সম্বৰ্ধনা জনাইছে। তাৰ লগতে জাপি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব বিচাৰিছে দাদা। ক'ত আছে মৰ্তুজা দাদা? আপুনি বোলে মস্ত চেনিয়া, বিয়া পাতিছে নাই? বিয়া পতাৰ পাছতো চেনি দিয়া বাদ দিয়া নাই। বৌ ক'ত আছে? বৌ ক'ত আছা? একেনে ইমান ধুনীয়া তথাপি ইছ ৰাম, বৰ বেয়া লাগিল দেই। কিন্তু মৰম মানে আমাৰ দাদাই মৰম লগাকে কথা পাতে ছোৱালীবোৰৰ লগত বিশেষকৈ। গতিকে ল'ৰাখিনি শুনিলে নহয়, ছোৱালীৰ লগত কেতিয়াও কাঢ়াকৈ কথা নকবাই, হ'বনে? ঠিক আছে। গতিকে এই গীতটি আমাৰ চেনিৰাম দাদালৈ আমি ডেডিকেট কৰি গাইছো। গোটেইবোৰ গান দেখুৱাটো সম্ভৱ নহয়, যিহেতুকে তাকে অকণমান থুলমূলকৈ দেখাইছোঁ। বা কেনেকুৱা লাগিল আমাৰ ইয়াৰে অনুষ্ঠান? বহুত ভাল লাগিল। তোমালোকে একদম আমাক প্ৰথম গীতটোৰ পৰা ইমান আমাক উৎসাহ দিছা, আমাৰ লগত সহযোগ কৰিছা, সঁচাই বহুত ভাল লাগিছে। একদম একদম এবাৰ চাউণ্ড আৰু বেণ্ডৰ লগত মাতিব। মাতিব ভাল লাগিছে বা ভাল লাগিলে। ভাল লাগে। তোমাৰ নামটো? মোৰ নাম চান ফৰজানা। বহুত ভাল, ভালে লাগে। ইফালে আকৌ আৰম্ভ হৈ গ'ল নানা জাতি জনগোষ্ঠীৰ গীত তাল।
ৰাষ্ট্ৰীয় সংগীত বা জাতীয় সংগীতেই হওক মানে আমাৰ কিবা এটা ইম'চনেল মানে তাতে সোমাই আছে মানে কিবা এটা ভাল লাগে আৰু মানে প্ৰকাশে কৰিব নোৱাৰে কি ক'ম আৰু মাজতে অকণমান সম্বৰ্ধনা অনুষ্ঠানো আগবঢ়াইছে ফটকা ফুটা সময়ত বাৰু কাৰ ভাল লাগিছে মোৰ পিছে বহুত বেছিয়ে ভাল লাগিছে চাই কেনে কিন্তু কি কৰিব সৰু সৰু বাচ্চা মাখানে ভয়তে যে কিমান কান্দিছে মই কৈছিলোৱে নহয় সৰু বাচ্চাবোৰে কান্দিছে ফটকা ফুটাৰ সময়ত এইজনীয়ে চাওক তাৰপিছত আমাৰ মৰমৰ নীল আকাশ দা গাবলৈ ধৰিলে কোন আছে মোৰ বাবে তোমাৰ দম অপাহি কুঁৱলীয়া আজি যে নুৰণীয়া বিচাৰি মৰমৰে যিহেতুকে বহুত বেছিয়ে ৰাতি হৈ গৈছিল তো গোটেই প্ৰগ্ৰেম মই শেষ কৰি কেনে নাহিলোঁ যদি মোৰ ভিডিঅ'বোৰ চাই কেনে আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহি আছোঁ আজিলৈ বাই